আমি চৰাইদেউ জিলা সাপেখাতি অঞ্চলৰ পৰা আমি সুদূৰ জুবিন গাৰ্গৰ সমাধিস্থললৈ আমি গৈছোঁ। মানে জুবিন ক্ষেত্ৰ বুলি কৈছোঁ, সমাধিস্থল বুলি নকওঁ, কাৰণ জুবিন ককাইদেউ আমাৰ মাজত সদায় জীৱিত অৱস্থাত থাকিব। আৰু ককাই আমি আজি পদযাত্ৰা মোৰ নাম শান্তনু প্ৰতীম চেতিয়া। আমি চৰাইদেউ জিলা সাপেখাতি অঞ্চলৰ পৰা আমি সুদূৰ জুবিন গাৰ্গৰ সমাধিস্থললৈ আমি গৈছোঁ। মানে জুবিন ক্ষেত্ৰ বুলি কৈছোঁ, সমাধিস্থল বুলি নকওঁ, কাৰণ জুবিন ককাইদেউ আমাৰ মাজত সদায় জীৱিত অৱস্থাত থাকিব। আৰু ককাইদেউৰ ন্যায়ৰ পক্ষত আমাৰ অসম চৰকাৰে বহুত লেহেমীয়া গতিৰে আগবাঢ়িছে। কাৰণ যিজন ককাইদেউ প্ৰতিজন ঘৰতে পূজা কৰা হৈছিল, এজন চবৰে ঘৰত ডাঙৰ ককাইক হিচাপে, ডাঙৰ ভাইক হিচাপে, বা নিজৰ দেউতা সম্বন্ধীয় হ'ব পাৰে, কাৰোবাৰ কাৰণে হয়তো তেওঁ ভগৱানো আছিল। কাৰণ বহুত সংখ্যক মানুহক তেওঁ সহায় কৰিছে। আৰু আমাৰ অসমৰ কাৰণে যিখিনি বলিদান তেওঁ দি গৈছে, হয়তো আমি কথাৰে বিৱৰণ কৰিব নোৱাৰোঁ। আৰু সেই ককাইদেউ ন্যায়ৰ দাবীত অসম চৰকাৰে যাতে লেহেমীয়া গতিৰে আগ নাবাঢ়ে তাৰে কামনা কৰিছোঁ। কাৰণ আমি নতুন প্ৰজন্ম, আমি দেখি আহিছোঁ যে তেওঁক লৈ পিনে ৰাজনীতি কৰা হৈছে। বহুতকেইটা দল সংগঠনে ইটোৱে সিটোৰ ওপৰত জঁপিয়াই পৰে, ইটোৱে আনটোৰ ওপৰত জঁপিয়াই পৰে। সেইটো ক্ষেত্ৰত হয়তো আমি তীব্ৰ গৰিহণা দিছোঁ, আমি লাজ পাইছোঁ। কাৰণ ডাঙৰ মানুহখিনিয়ে যদি এনেকুৱা ৰাজনীতি তাক লৈ এখন আমাৰ সৰুখিনিক দেখাই থাকে, আমি নৱপ্ৰজন্মখিনিয়ে শিকিবলগীয়া কি আছে তাৰ পৰা? আমাৰ মূল মন্ত্ৰটো এইটোৱে হৈছে, আমাৰ জুবিন দা যিকেইটা দোষী, মেইন দোষী, তেওঁলোকক শাস্তি বিহিব লাগে, যাতে ককাইদেউ অনতি পলমে এই ন্যায় পায়। আমাৰ সম্ভৱ